এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। ৰিকাশী চেতিয়া ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 7:30 বাজিছে, আমি যাবলৈ ওলাইছোঁ বাসুদেৱ থান। গৈ আছোঁ মানে ৰাস্তাৰ পৰাই ব্লগটো আৰম্ভ কৰিলোঁ। লগত গৈছে এয়া ভণ্টি আহিছে, হাজবেণ্ড আহিছে, ল'ৰাটো, এইফালে আমাৰ ড্ৰাইভাৰ ভাইটি আৰু দেই ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে দেখুৱাবলৈ চেষ্টা কৰিম। ভাল পোৱা লাহে লাহে বাঢ়ি আহে, আধৰুৱা এটি ভাৱনাতে থৈ দিয়া বহু কথা হেঁপাহতে, কম হিয়া খুলি আজি আপোনাকে, হয় দেৰিকৈ নাহিব, আমনি কৰিব বুকুখনে ঘনে ঘনে, প্ৰণয়ৰে ৰং কপালত আঁকি ৰাখিবনে মৰমে বুকুতে সাৱটি, অভিমানো বাঢ়িব আজি কাষৰত। আৰু আমি এতিয়া আহি চিলাপথাৰ পালোহি, চিলাপথাৰ টাউনত সোমালোঁ। মৰম কি জানি ভণ্টিয়ে পুৰা লাইভ ব্যস্ত, লাইভ আহি আছে তাই কাষৰতে ৰলে আপুনি, মোৰ অনুৰা মাথো আপুনি। এখন হোটেলত সোমালোঁ, চাহ নাই শুনি তাত বেলেগ এখন হোটেললৈ আহিছোঁ চাহ খাবলৈ। গোটেই বতাহটো নহয় ব্যস্ত আছে। বৰ ধুনীয়া বস্তু এটা দেখিলোঁ দেই, এইটো চাওকচোন, ইমান ধুনীয়া পুখুৰী। পুখুৰীটো ইমান ধুনীয়া লাগিছে। চাওকচোন কিমান ডাঙৰ। ইয়াত কিমান লোকেল মাছ আছে অনুমানে কৰিব নোৱাৰি। নদীও আছে ওচৰতে, নদীৰ পৰা সোমাই আৰু মেলিছেও লগতে। ইয়াত বছৰেকত কমেও 2-3 লাখ টকা ইনকম হয় হেনো এইটো পুখুৰীৰ পৰা। চাহ খাইছে। क्या बात है। বেয়া মুখ মেলি মেলি চাহ খোৱাত লাগিছে। কোনে? তুমি কৈ দিচোন কিবা এটা কৈ দিয়া। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সোধা আকৌ। চাহ খাই হৈ গ'ল, এতিয়া আমি আকৌ যাবলৈ ওলাইছোঁ, আকৌ ৰাওনা হৈছোঁ। এফালে তামোল লৈছে, তামোল খাই লওঁ। চাহ খাই মেলি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়াও বহুত দূৰ বাট আছে যাবলৈ, ধেমাজিয়ে পোৱাগৈ নাই। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে। বতাহে খৰালে চুপহি, কাজলি জপা দুচকুৰ পতাত ধেমা
পিছলেৰে কৰেনো টিপচি নিচুকনি গীত জ্বলি যায় শয়নত দুদিন। আৰু এয়া আমি আহি ধেমাজি টাউন পাবলৈ হৈছে। ধেমাজি টাউনত সোমাম আৰু এই টাউনখনত যে মোৰ বহুতো স্মৃতি জড়িত হৈ আছে। মই সৰুতে ইয়াতে আছিলোঁ, সৰুতে মানে বিয়া পতালৈকে ইয়াতে আছিলোঁ। এতিয়া মাহঁতে গৈছে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে মই পঢ়া বাসনা ঢালিলা আছিলে এইফালে। মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ চলি চলি এইটোৱে সেইটো লিলি চিনেমা হল, য'ত নেকি এটা সময়ত আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া দাগ, হিয়া দিয়া নিয়া, বাঘত মামনি বিয়া সেইবোৰ ফিল্ম চলিছিলে। বৰ্তমান এইটো বন্ধ হৈ গ'ল, বহুত বছৰ হ'ল বন্ধ হোৱা। ল'ৰাটো সাৰ পালে সাৰ পায়। আগতে আঙুলিটো বহাই দিছে একদম। আমনি লাগিছে নি? নাই লগা। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? স্মৃতিৰে খিলাপা পৰেনে মনতে তোমাৰ আৰু আমি এতিয়া বাসুদেৱ থানালৈ যোৱা ৰাস্তাটোত সোমাই আছোঁ। পাইছোঁহি আৰু আৰু আমি এতিয়া আহি পালোহি। ইয়াত পাই গাড়ী পাৰ্কিং কৰিছে, যাম আৰু এতিয়া তালৈ। আহি আছোঁ এতিয়া বস্তু চস্তু লৈ, ধান পোৱাগেই নাই, খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। তাৰপিছত ল'ৰাটো আহিছে, এয়া এইজনী ক'ত লাগে, ক'ত দোকান নালাগে নালাগে। এতিয়া ইয়াতে ভৰিকেইটা ধুই লওঁ, ভৰিকেইটা ধুই ভিতৰত সোমাম আৰু সজাই লওঁ, দি লওঁ, মন্দিৰত পূজা কৰি লওঁ। তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে চাই থাককচোন দেই। সজাই লওঁ দেই। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে
আহিলোঁ এয়া প্ৰসাদ গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈ আৰু এয়া ল'ৰাটোৱে ভোলানাথৰ ফটো একপি কিনিলে বৰ ভাল পায় সি ভোলানাথৰ ফেনো বৰ ভাল পায় মহাদেৱক ফেন দেখিছেনে আমাৰ ভাইটিয়ে আৰু এয়া চাওক ৰাস্তাতে পাই পিনে ৰঞ্জু হাজৰিকাদেৱৰ কিতাপ এখন ল'লোঁ জুলু নামটো মই কিতাপ পঢ়ি খুবেই ভাল পাওঁ আৰু আমি এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিম পূজা চূজা কৰি হৈ গ'ল এতিয়া সোমামগৈ হাজবেণ্ডৰ পেহীয়েকৰ ঘৰত তাতে ভাত পানী খাই ঘৰলৈ যামগৈ আৰু পেহীহঁতৰ ঘৰত থাকোঁতে ভিডিঅ'টো কৰা নহ'ল তাত ভাত পানী খাই আহোঁতে বহুত দেৰি হৈ গ'ল আহোঁতে বাটতে বহুত ডাঙৰকৈ বৰষুণ দিলে আৰু চাওক এয়া ইমান ধুনীয়াকৈ বৰষুণ দিছে মই আচলতে বৰষুণ খুব ভাল পাওঁ এনেকুৱা আহি এতিয়া আমি ঘৰ পাবলৈ হৈছে আজি গৈ বহুত ভাল লাগিলে বহুত দিনৰ এটা আশা পূৰণ হ'ল তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ যদি চেনেলত নতুনকৈ কোনোবা আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ বাই বাই